নমস্কাৰ বন্ধুসকল, আজি মই এনেকুৱা এটা ভিডিঅ' মানে অকস্মাত কৰিব লগা হ'ল। মোৰ এটা মাইকী আজি পোৱালি দিয়া 20 দিন হৈ গ'ল। মানে আজি 20 দিন হোৱাৰ পিছত আজি 3-4 দিন হ'ল মাইকীটোৰ গাখীৰ কমি গৈছে। এই মাইকীটো মানে গাখীৰ কমি যোৱাৰ কাৰণে পোৱালিবিলাক ক্ষীণাই গৈছে। এই ভাবিলোঁ মই আজি আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম হয় কেতিয়াবা আপোনালোকেও মাইকীটোৰ ব্যৱস্থা কৰিব পাৰিব, সেই বুলি মই ভিডিঅ'টো বনালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু মাইকীটোক মই দেখুৱাইছোঁ আপোনালোকক। এইটোৱে মোৰ মাইকীটো, চাই ল'ব। এইটো গাখীৰৰ একেবাৰে কমি গৈছে, আপোনালোকে দেখা পালে গম পাব। আৰু এনেকুৱা যদি প্ৰব্লেম হয় আপোনালোকেও সোনকালে মানে ডক্তৰৰ পৰামৰ্শ বা আপোনালোকে ফাৰ্মাচীত গৈ ঔষধটো আনি আপোনালোকে দিব পাৰিব। দিলে গাখীৰ মাইকীটোৰ বাঢ়িব। সেয়ে আপোনালোকে বেছি দেৰি নকৰি এই গাখীৰ বাঢ়াৰ কাৰণে যিটো ঔষধ, সেই ঔষধটো আপোনালোকে সোনকালে খোৱালে পোৱালিকেইটা ভাল হ'ব। মই পোৱালিকেইটা দেখুৱাই আছোঁ আপোনালোকক, কেনেকুৱা হৈছে পোৱালিকেইটা চাব আপোনালোকে এবাৰ। পোৱালিকেইটা মই মাইকীটোৰ পৰা ছাইড কৰি থৈ দিছোঁ, কাৰণ মাইকীটো গাখীৰ খাব নিদিয়ে, সিহঁতৰ ওচৰত গ'লে কামুৰে। সেয়ে মই পোৱালিকেইটা ছাইড কৰি থৈ দিছোঁ। এইকেইটা মোৰ পোৱালিকেইটা আপোনালোকে চাব। এইকেইটা সিহঁতক এনেকৈ ৰাখিছোঁ গঁৰালত বৰ্তমান। এতিয়া মই আপোনালোকৰ এনেকুৱা প্ৰব্লেম হ'লে আপোনালোকেও সোনকালে ঔষধ আনি খোৱালে পোৱালিকেইটাও ভাল হ'ব। সেই মই কি ঔষধ আনিছোঁ মই আপোনালোকক দেখুৱাম। আৰু ঔষধটো আপোনালোকে ফাৰ্মাচীত গ'লে ক'লেই আপোনালোকক ফাৰ্মাচীত দি দিব। আপোনালোকে ক'লে হ'ল ফাৰ্মাচীত যে আপোনাৰ কেনেকুৱা হৈছে, গাহৰিটো কিমান দিন হ'লে, এনেকৈ কি খোৱালে ভাল হ'ব, ফাৰ্মাচীত ক'ব। আপোনালোকে যাই পিনে ফাৰ্মাচীৰ পৰা আনিলেই হ'ল। মই দেখুৱাই আছোঁ মই কেনেকুৱা ঔষধ আনিছোঁ। মই ঔষধকেইটা আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে ভালকৈ চাই ল'ব। আপোনালোকে ফাৰ্মাচীত গৈ ক'লে এই ঔষধকেইটা দিব আপোনালোকে চাই ল'লেই হ'ল। এইটো হ'ল কেলছিয়াম। এইটো কেলছিয়াম 5 লিটাৰৰ হয়। এইটো 650 টকা লয়। আপোনালোকে ফাৰ্মাচীত গ'লে হ'ল 5 লিটাৰৰ কেলছিয়াম এটা দিয়ক বুলি ক'লে। আৰু লগতে এইটো হ'ল চাৰ্কোফেৰল। এইটো আইৰণ আৰু ভিটামিন B3। আৰু ইয়াতে হৈছে মিনাৰেল মিক্সাৰ। এইকেইটা আপোনালোকে, আৰু এই যিটো আপোনাৰ কেলছিয়ামটোত ইয়াতে মই 200 গ্ৰাম হিমাৰেল মিক্স কৰা হৈছে। হিমাৰেল মিক্স কৰি পিনে ইয়াক দিনত 1 টাইমকৈ দিয়া হৈছে। এইটো আপোনালোকক ফাৰ্মাচীত গ'লে ক'লে কেনেকৈ খুৱাব লাগে সেই বিষয়ত আপোনালোকক জনাব, কৈ দিব কেনেকৈ খুৱাব লাগে। আপোনালোকে দোকানত ফাৰ্মাচীত গ'লে হ'ল, ফাৰ্মাচীত যাই আপোনালোকে লৈ আহিব। আৰু এইটো খোৱাৰ পিছতেই মোটামুটি 2-3 দিন পিছতে আপোনালোকক মাইকীটো দেখা পাব গাখীৰ বাঢ়ি যাব। সেয়েহে আপোনালোকে দেৰি নকৰি এই ঔষধকেইটা ফাৰ্মাচীৰ পৰা আনি পিনে আপোনাৰ গাহৰিটোক ভাল কৰি খোৱালে পোৱালি ভাল হ'ব, মাহিৰটোৰ স্বাস্থ্য বাঢ়ি আহিব। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ।